গাইজ আজি যাৰ কথা পাতিব লৈছোঁ তাইৰ নাম হৈছে ৰূপালী দাস আৰু তাই মানে ইনষ্টাগ্ৰামত ষ্টৰি এটা লগাইছে। ষ্টৰিটোত কি লিখা আছে? ষ্টৰিটোত লিখা আছে যে ভিডিঅ' কল 500ত 30 মিনিট আৰু 300ত 20 মিনিট। আৰু তাই মানে কণ্টেণ্ট কি চাবা দেখাইছো আপোনালোক বজাইছো লাহে লাহে বলক। আমার মোবাইলে চার্জ নাই, ওই জন্য আমি এখন মোবাইল চার্জে লাগাবো। আমি যোনবোৰ নৰ্মেল মানুহ, আমি নৰ্মেল মানুহবোৰে মোবাইলটো চাৰ্জত লগাবলৈ হ'লে মোৰো মোবাইল আছে, চাৰ্জাৰো আছে। চাৰ্জাৰ মানে মোবাইলটো চাৰ্জত লগাবলৈ আমি মোবাইলটো চাৰ্জাৰডাল কাৰেণ্টৰ বৰ্ডত লগাবলৈ, কিন্তু ইহঁতি ক'ত লগাইছে কেলা টুটুত লগাইছে চাৰ্জ। মোবাইলটো চাৰ্জ লগাইছে কেলা ইয়াত চাৰ্জ লগাইছে, ইমানেই গৰম হৈছে কেলা তাই কেলা মোবাইল চাৰ্জ লগাইছে ছেট। এইকেইটা কেলাটো টুটু এখনে কেলানে চাৰ্জাৰ বে কেলা এইটো কাৰেণ্টৰ সম্পূৰ্ণ ইলেক্ট্ৰিচিটি কেলা তোৰ দুটা কেলা পাহাৰতে কেলা বনাই থোৱা আছে। মনি ডোন্ট কাম কি আহিমে। বন্ধুসকল, মই এজন ড্ৰাইভাৰ বিচাৰি আছো, মানে গাড়ী চলাবৰ কাৰণে, স্পীডত গাড়ী চলাবৰ কাৰণে ড্ৰাইভাৰ বিচাৰি আছো, যোনে নেকি গাড়ীখন বহুত স্পীডত চলাব পাৰে আৰু সময়মতে ব্ৰেকো লগাব জানে। এই গাড়ীখন ভালকে চলাই বা কোনখন গাড়ীৰ কথা কৈছে তোমালোকেতো বুজি পাইছে যোৱা আৰু গমি গাড়ী চলাইবা। কিন্তু এটা কথা, গাড়ীখনৰ অকণমান ষ্টাৰিংডাল অকণমান ঢিলা পাবা। ষ্টাৰিংডাল মানে অলপ ঢিলা আছে, চলাবলৈ অকণমান ঢিলা লাগিব। গাড়ী এখনৰ তেল যদি শেষ পায় তেতিয়া গাড়ীখন আৰু আগবাঢ়িব নোৱাৰে, কিন্তু ৰাস্তা কেতিয়াও শেষ নাপায়। গাড়ীখন ভাগৰে নেভাগৰে বা মানে ড্ৰাইভাৰজন ভাগৰে নেভাগৰে এইটো ক'ব নাযাওঁ, কিন্তু ড্ৰাইভাৰজনে যোনটো মানে ৰাস্তাত গাড়ীখন চলাব সেইটো ৰাস্তা একদম মই 100% দিম, সেই ৰাস্তাটো বহুত ডাঙৰ গাঁতেদি কেলা পাৰ হৈ যাব লাগিব। মাজে মাজে কেলা ডাঙৰ গোফাও আহিব পাৰে। কন্ট্ৰোল টিপিলে ভালেই নালাগে, মই সদায় টিপিয়ে লগাওঁ। মানে নিটিপা মানে অলপকে টিপো, মানে ইমানো নিটিপো মানে কন্ট্ৰোল। কি আকৌ বেলেগ ভাবিছা নেকি? মই এইটো স্পঞ্জটোৰ কথা কৈছো। হয় ময়ো মানে সেইটো এনেকৈ টিপি ময়ো লগাওঁ, মানে মই পাহৰি গৈছিলোঁ। তো অকণ কোৱাটো মানে ভুল হৈছিলে। তুমি যোনটো টিপো কৈছা মই সেইটোৱে টিপো, মানে সেইটোৱে টিপি গৈ এনেকৈ লগাই দিওঁ। তোমাৰতো অকণমান টিপি দিব লাগে যদি ক'বা, যাম টিপিবলৈ। নাই, ঠান্ডা সিজনে আমি ঠান্ডা জলদি স্নান করতেছি। মানিছো তোৰ বহুত সাহস আছে, ইমান ঠাণ্ডাতো গা ধুছ, সেই বুলি কেলা গামোচাখন পিন্ধি তই ভিডিঅ'টো বনাই দিছ। কেনেবাকৈ যদি গামোচাখন খোল খাই যাব হয় তেনেহ'লে তোৰ কি অৱস্থা হ'ব? নাই তহঁতৰ বাৰু কেলা লাজ নাই, কেলা খুলি লৈ কেলা ভিডিঅ'টো আপলোড কৰি দিবি, কেলা ভাবি কেলা ভিউজ আহিব। मैं नहीं बताऊंगा। জীৱনটো বৰ কষ্টকৰ গাইজ, বুজি পাইছোঁ। এই জীৱনো বহুত কষ্টত আছে আৰু জীৱনটো মানে বহুত টেপ খাই আছে। জীৱনটো মানে অকণমান ঢিলা কৰি দিব শিকা, বহুত টাইটকৈ বান্ধি থৈছা তুমি, তাক অকণমান মুকলি কৰি দিয়া। আকৌ ক'লেই কেলা মুকলি কৰি কেলা দেখাই দিব নহয় বাল। মই কিন্তু সদায় মালিচ কৰোঁ। এই মানে অকণমান ফৰ্মুলাটো অকণমান বেলেগ, মানে এই কি কৰে ইনষ্টাগ্ৰামত গৈ পিনি ভিডিঅ' দি পিনি কেলা পইচা লৈ কেলা কাষ্টমাৰ গোটাই লয়, তাৰপিছত কন্ট্ৰোল সৰস্বতী পূজা বহুত শুভকামনা হৈ থাকিলে। সৰস্বতী পূজা মানে কি আৰু কেলা ৰেণ্ডম বাইকৰ পিছত ঘূৰ, কেলা বাগানলৈ যা, কেলা পাৰ্কলৈ যা, ৰুম ল, কেলা তো গাইছ আজিলৈ বাই বাই। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো চাইছে তেনেহ'লে শ্বেয়াৰ এটা কৰি দিব, লাগতে লাইক, আৰু যদি ভাল লাগিছে কমেণ্ট এটা কৰি দিব, ছাপোৰ্ট কৰিব। আৰু ইমানতে কৈছোঁ ন, ভিডিঅ'টো অকল এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা আছিলে, কোনো যাতে চিৰিয়াছলি নলয়। চ' বাই বাই।